দৈ বাৰু কাৰ কাৰ প্ৰিয় মই কিন্তু বহুত ভাল পাওঁ দক মানে মই ভাতৰ লগতো খাই ভাল পাওঁ মানে ভাতৰ লগত ধুনীয়াকৈ চেনি বা গুৰ মিঠৈ লৈ খাই ভাল পাওঁ এই পিছে আমি এতিয়া আমাৰ আলহী আহিছে আটা আহিছে আটা বুলিয়ে কওঁ যিহেতু ককা বুলি নকওঁ আমি তেওঁক মানে ভাত নাখাই পেলাই দৈ চিৰাই দিওঁ ইমান ধুনীয়া আমাৰ গাঁৱৰ ভাষাত থলথৈলা বুলি কয় যিয়ে নহওক বাৰু আপোনালোকক যদি দৈ লাগে তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাৰে মানে আমাৰ যিহেতু গাখীৰ এভেইলেবল আছে মানে দৈ আমি বিক্ৰীও কৰোঁ গতিকে কাৰোবাক লাগিলে জনাই দিব আহ, যিয়ে নহওক আপোনালোকে চাই কিনেতো গমেই পাইছে কিজানি ইমান ধুনীয়া হৈছে আৰু কোমলেই আছে দৈটো আৰু কোমলে থাকিলে মানে খাই বহুত ভাল লাগে বেছি টেঙা নহয় গতিকে খাওঁ দিয়ক আমি আপোনালোকক অকণমান দেখাই দিলোঁ তাৰপিছত আমাৰ ভণ্টি আৰু আমাৰ যিহেতু কাম কৰা আছে কামলাও আছে ভাতৰ লগত মানে দৈও দিব আৰু আমি চিৰাৰ লগতো খাম অলপ যিহেতু আটাইও খাব আমিও অলপ খাওঁ তাৰপিছত ধুনীয়াকৈ আটাক চিৰা দিলোঁ দৈ চিৰা বহুত দিনৰ পিছত আহিছে আমাৰ ঘৰত কিন্তু আমাৰ আটাই আৰু নামঘৰৰ দেউৰী হয় যে সেইকাৰণে ভাত নাখায় সেইকাৰণে দৈ চিৰাই দিওঁ এয়া অলপমান আটাক মানে নেদেখাকৈ মনে মনে ক্লিপ লৈছোঁ ভণ্টি আৰু আগেদি দা খান লৈ যাই আছে তামোল কাটবাৰ কাৰণে আপোনালোকে আৰু ভাবব কি দা লৈ ঘূৰি আছে এনেকুৱা নহয় যিহেতু কাম কৰাও মানুহ আছে আজি আমাৰ তাহাঁতক ভাত খাই কিনে তামোল আমাৰতো তামোল খান জানেই ভাত খাই উঠি আমি তামোল খাওঁ তাইও তাতে লেকচাৰ দি বহি আছে ময়ো অলপ কথা বতৰা পাতিলোঁ আটাৰ লগত অঁ লগত অলপ কথা পাতিলোঁ তাৰপিছত আমি ৰাতিপুৱাৰ সাজ আজি দেখাওঁ কি বনালোঁ ইয়াত ধুনীয়াকৈ কালাৰ দালি পূৰা মই আজি বৰ বনাম বৰ ভাজি আপোনালোকক দেখাই আছোঁ ৰ'ব কালাৰ দালি কোনে কোনে খাই ভাল পায় বহুতে খাৰো খায় কিন্তু মই খাৰ খোৱা নাই ৰ'ব নৰসিংহৰ লগত ধুনীয়াকৈ এইখিনি বটি ল'ম এয়া নৰসিংহ কোমল কোমল পাত আনিছোঁ তাৰপিছত এয়া দেখছি না টিকলা মিকলা আমাৰ ভোট জলকীয়া কেইটা কিন্তু বিৰাট জ্বলা এইকেইদিন পানীৰ অলপ শুকান যে পানী পোৱা নাই সেইকাৰণে সৰু হৈছে আৰু এয়া দেখছি না জ্বালা বটা বাপৰে বাপ তিনিটা টোপলা পাইছোঁ আমি মানে এইবাৰ আহোচ তিনিটাৰে গেছি আমাৰ গাঁৱত গতিকে আগতে মানে এই যে লাও বান্ধা বুলি কয় লাও বান্ধাৰ পাত বুলি আমি কৈছিলোঁ এয়া দেখছি না এনেকৈ টোপলা বান্ধি দিছিল আজিকালি সেনেকুৱা চিষ্টেম নাই আজিকালি পূৰা পেকেটত দেই আৰু কিনায়ে হয় কিন্তু অৰিজিনেলটো ঘৰত যেনেকৈ বনায় সেইটো বহুত সোৱাদ হয় খাবৰ কাৰণে গতিকে চাম আমি কাৰ বেছি টেষ্ট হৈছে টেষ্ট কৰি চাম মই কিন্তু জ্বালা পতা বহুত ভাল পাওঁ বাপৰে জিভাত পানী আহি যায় ক'ব নোৱাৰোঁ মানে ভাতৰ আলু পিটিকা বা ভাত এনেকৈ ৰাতিপুৱাৰ সাজত ধুনীয়াকৈ জ্বালা পতা অলপ ল'ব লাগে খাবা আৰু কি টেষ্টি তাৰপিছত ধুনীয়াকৈ এইখিনি পটাত বটি লৈছোঁ মানে মিহি কৰা নাই অলপ এনেই বনাব জানে সকলোৱে ধুনীয়াকৈ বনাই তথাপিও মইনো কেনেকৈ বনাইছোঁ সেয়া আপোনালোকক অকণমান দেখাই দিওঁ ধুনীয়াকৈ তেলখিনি গৰম হোৱাৰ পিছত এনেকৈ চামুচেৰে এনেকৈ এক চামুচ দিছোঁ মানে বেছি ডাঙৰ কৰা নাই সৰু কৰিছোঁ কাৰণ মানুহ বহুত কেইজন আৰু বহুত বেছি কৰা নাই মানে গোটেইকেইটাৰ কাৰণে এখন এখন হ'লেই হ'ব আৰু মানে আপোনালোকে তেলটো অলপ গৰম হ'ব দিব মোৰ মানে তেলটো বহুত বেছি গৰম হোৱা নাই সেইকাৰণে মানে এটা দুটা ওলাই গৈছে দালি অলপ ৰঙচুৱা হোৱাৰ পিছত আপোনালোকে এনেকৈ ওলটাই দিব তাৰপিছত এয়া দেখিছেনে পিছফালটো ধুনীয়াকৈ ভজা গৈছে আৰু বেছি মানে কাঢ়া কৰিব নালাগে অলপ ৰঙচুৱা হ'লে মানে নমাই থ'ব লাগে মোৰ প্ৰায় হৈছেই এনেকৈ মই গোটেইখিনি ভাজি ল'লোঁ বহুত বেছি হোৱা নাই হৈছে 10খনমান এইখিনি আমাৰ হৈ যাব আজিৰ কাৰণে এয়া দেখিছেনে আৰু কালাৰটো কিয় এনেকুৱা হৈছে জানে মই যে নৰসিংহ দিছিলোঁ সেইকাৰণে কালাৰটো অলপমান সেউজীয়া হৈছে কিন্তু খাব বহুত সোৱাদ লগা হৈছে দিয়ক ৰাতিপুৱাৰ সাজ দেখাওঁ বৰ বিশেষ একো বনোৱা নাই বিন আলু ভাজি বনাইছে আৰু এনেকৈ বৰ বনাইছোঁ আৰু দৈ গাখীৰ দিছোঁ ভাতৰ লগত এনেকৈয়ে খালে ৰাতিপুৱাৰ সাজ তাৰপিছত এয়া দেখিছে তামোলটো বাৰু মানে লাগিবই মানে কম্পালচৰি মানে তামোল লাগিবই তাৰপিছত চাহ পানী খাই মায়ে বোলে পনীৰ বনায় ব্ৰইলাৰতকৈ পনীৰ উপকাৰ আছে ব্ৰইলাৰৰ কাম নাই ঠেহাকে দাঁতটো মই আৰু বেজি দিলি ওজন বাঢ়া বস্তু খাই লাভ নাই আমাৰ বাৰু মায়ে কম বস্তু নহয় কিন্তু কিবা নহয় কিবা কৰিয়ে থাকিব মানে কুটুম কাটাংকে গধূলি আমি এনেকৈ মুড়ি বঙালী মুড়ি ধুনীয়াকৈ পিঁয়াজ এনেকৈ জলকীয়া আৰু মিঠাতেল দি এনেকৈ সানি খাইছোঁ আদাও দিছোঁ অলপ ধুনীয়াকৈ সানি খাইছোঁ আমি কিন্তু এনেকৈ সৰুতে বহুত খাইছিলোঁ যেতিয়া আমি পঢ়ি আছিলোঁ এনেকৈ মায়ে দিছিলে কিন্তু আজিকালি বাৰু এইবিলাক নাখায়েই কিন্তু মই হ'লে খাই বহুত ভাল পাওঁ মানে আপোনালোকে খাই ভাল পায়নে জনাবচোন কোনে কোনে খাই ভাল পায়
গতিকে ভিডিঅ'টো আজিলৈ ইমানেই আছিলে, বাই বাই।